হেল্ল' ঐ ক'ত আছ তই? এনেই আছো নদী পাৰতে বহি। তই? আছো ৰ এনেই। তহঁতৰ ঘৰৰ পৰা আহিলো মই। তই তাতে কি কৰি আছ? এনেই আছো ৰ। এনে কি কৰি আছ তই তাতে? বহি আছো ৰ। কিবা হৈছে নেকি তোৰ? একো হোৱা নাই ৰ, এনেই মনটো ভাল নহয়। কিবা তো হৈছে কচোন। নাই একো হোৱা নাই। তই নদীৰ কোন চাইড আছ? আমাৰ চাইডত আছো ৰ। কি আমাৰ চাইডে? আমাৰ চাইডত নদী পাৰত বহি আছো। তহঁতে আহিবি নেকি? তই তাতে থাক, আমি যাই আছো। ৰক্তিমে বা কি কৰি আছে? কলে কৰি চাও ৰ। হেল্ল' ঐ ক'ত আছ তই? গাঁৱৰ মঞ্চখনতে বহি আছো মই। এই আছোন নদী পাৰত যাওঁ। কে? আৰে অভিজিতে তাতে বহি আছে, সেই ভাবিছো আমিও তাতে যাওঁ। এই ৰ মই যাই আছো 2 মিনিট ৰ। আহ মই ইয়াতে আছো আহ। হেল্ল' ক'ত আছ তই? তই ক'ত আছা? মই অভিজিতৰ ঘৰৰ ওচৰত আছো এতিয়া। আৰে মই মাথুৰিতে ৰখি আছো, তই আহ। ৰ মই যাই আছো ৰ। আহ যাই আছো দে। আহিলি? আহিলো। কি নদী ঘাটতে আছে নেকি? সি আমাৰ নদী ঘাটতে আছে বোলে। বহুত দিন হ'ল নদী ঘাটত অহাই নাছিল। ময়ো অহা নাই। বল এতিয়া। বল। সেই আছা, সি তাতেই বহি আছে। বল বল। কি কৰি আছা? এনেই বহি আছো ৰ। মই আকৌ ভাবিছিলো তোৰ কিবা হ'লে নেকি? নাই তেনেকুৱা বিশেষ কাৰণ নাই, এনেই মনটো কিবা ভাল নহয়। কিয় বা ক'লি তেনেকৈ? নাই 20 বছৰেদি আপি এটা পতাব পৰা নাই। কথাটো তেনেকুৱা নহয় অ। কেনেকুৱা? ক'লেহে গম পাম। কেনে কৰা দেখোন তহঁতে, আগতে কথাটো শুনি ল। ৰ হেল্ল' কেলা ৰিচাৰ্জ শেষ হ'ব হোৱাই নাই, আগে কল কৰি জনাব হ'লেই। কৰিম ৰিচাৰ্জ কৰিম। ৰিচাৰ্জটো শেষ হৈ ল'ব দে। ৰিচাৰ্জ শেষে নহয়, আগে কল কৰি জনাই। হয়ো ৰিচাৰ্জ শেষে নহয়, ইহঁতৰ ফোন মাৰি দিগদাৰ দিব হ'লে। বল, ইয়াতে কিমান বহি থাকিবি, বল। বল। ইমান পিছাল। আবে কেলা ই ইমান দেৰি কৰিছে। আহিলোৱে মই। তই কেলা ইমান দেৰি কৰ, কিমান টাইম হ'ল ৰখিবলৈ? তহঁতে কি চিগাৰেটটো এতিয়াও এৰিব পৰা নাই? তহঁতে গম নাপা হা, চিগাৰেটটো দেহৰ কাৰণে যে কিমান হানিকাৰক। চাও দে। माँ का भरोसा और डेंजरस का सुलझे नंबर 1 कोलगेट। हेट केला। क्या बजा तो हाथे बंद कर काजिया। ই কিন্তু কেলা বেছি বকি আছে, এক মই মাৰিম। তই কেলা সাধাৰণ জ্ঞান দিবা নাবি মোক। আলোচনা কৰিলে যদি বেয়া হয় নকদে আৰু।
এটা ইম্পৰ্টেণ্ট কথা আছিল কি কথা মই এজন ছোৱালী চাইছিলোঁ তাইৰ নাম বিদিশা কি বিদিশাটো মোৰ গাৰ্লফ্ৰেণ্ড কি বিদিশাইতো মোক ভাল পায় আৰে ফটো দেখাচোন ফটো দেখা ফাছ এই আবুলে বল বকিবলৈ হ'লে ন তত বল এতিয়া ঘৰত যাওঁ আমি যাওঁ বল 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 যাওঁ Valence, baby. Hey, Kian, Fun. Malam dikit, dah. Malam dikit. Malam dikit, dah. di, pojok di, pojok. Pojok. Allah. Lu ya sah. Hata pojok, mal pain ni gila ora. Allah. Malam dikit ni dah. Iski माँ का है Ah. Yeah. Yeah. Ah. Yeah. ঐ এইটো নিবিন নেকি এ Hi. ঐ তাক লৈ আহ গাড়ীটো ভালকৈ বহাই দি বহিছোঁ ঐ মই ঘৰৰ পৰা আহি আছো ৰ তাক লৈ যাচোন আহিবি পিছে মই যাম এতিয়া ঐ তাক লৈ আহ মই যাম ঐ এতিয়া তাক লৈ আহ আহিবি পিছে ঐ
কি হ'ব ইয়াৰ লগত আগতে তই এনেকুৱা নাছিলি এতিয়া আকৌ তোৰ কি হ'ল ইমান কম দিনৰ ভিতৰতে তই যে বেয়া হৈ গলি কিয় টোপনি গ'ল এইবিলাক বস্তু ক'ত পেলাই থৈ দিয়ে বিদিশা তই কেতিয়া আহিলি তই এইবিলাক বাদ দে কি অৱস্থা কৰিছ এইবিলাক তই তই এনেকুৱা হয় বুলি মই ভবাই নাছিলো আৰু এয়া কাৰ ফটো হা বিদিশা কোন হয় তোৰ বিদিশা আজি 4 মাহমান আগত তাই মোৰ গাৰ্লফ্ৰেণ্ড আছিলে দুয়োকে বহুত ভাল পাইছিলোঁ আমাৰ প্ৰেম কাহিনী অতি মৰম আদৰেৰে চলি আছিল এনেদৰে চলি থকাৰ পিছতো এদিনাখন তাই মোক আহি ক'লে নিবি তোমাৰ লগত আৰু মই ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰো মইতো যিমান পাৰোঁ সিমান তোমাক সুখতে ৰাখিব বিচাৰি আছোঁ সৰি তুমি ভালকৈ থাকিবা এনেকৈ কৈ মোক তাই এৰি থৈ গ'ল আৰু এদিনাখন মই তহঁতৰ ঘৰত গৈ থাকোঁতে দুজনকে দেখিলোঁ তাইতো চব খুলি লগালে মোৰ গোটেই পইচাবোৰ বৰবাদ কৰি পেলালে তাই চব খুলি লগালে মোৰ গোটেই পইচা বৰবাদ কৰি দিলে আৰু কি কৈছে জানা তাইৰ বোলে মই ইম্পৰ্টেণ্ট বস্তুবিলাক আনি দিব পৰা নাই সেইকাৰণে এৰি থৈ গুচি গ'ল তই চিন্তা নকৰিবি মই তোৰ কেতিয়াও ভাল পাওঁ ভাঙিব নিবিচাৰোঁ তাই মোক পইচাৰ লোভত এৰি থৈ গ'ল কিন্তু তাই মোৰ কথা অলপো নাভাবিলে মই মাহত 20,000তকৈও বেছি তাইৰ নামত পইচা খৰচ কৰিছিলোঁ কিন্তু মোৰ কথা অলপো ভাবি নাচালে তাই নিবিৰ তোৰ লগত ইমানখিনি ঘটনা হৈ গ'ল তই মোক এবাৰো নকলি মই তাইক চা অভিজিত তই তাইক একো নকবি নহয় নিবিৰ তাইতো ক্ষমা খুজিবই লাগিব তই অলপ টাইম ৰ মই তাইক ইয়ালৈ মাতি আছোঁ হেল্ল' ক'ত আছা তুমি 46 নং ঘৰলৈ আহাচোন তোমাক আহিব কৈছোঁ নে ফোন কৰি আহা তুমি আহিলা চোৱা তোমাৰ কাৰণে কি অৱস্থা হ'ল তাৰ মানুহ ইমান লোভি হ'ব নালাগে আৰু তই নিবিৰ এনেকুৱা ছোৱালী কাৰণে তই নিজক বৰবাদ কৰিছা আৰু তুমি ইয়াৰ পৰা যিমান পইচা লৈছা গোটাই ঘূৰাই দিবা মই ইমান পইচা ক'ৰ পৰা দিম যদি ইমান পইচা দিব নোৱাৰা লৈছিলি কিয় তোমাৰ ভাগ্য ভাল বেলেগ কোনোবা হ'লে তুমি মাৰ খালা হয় এতিয়া তুমি যোৱা মোৰ ওচৰৰ পৰা চোৱা কি মজা মালবে কোন এজনী কটাব পাৰিলো হয় কি হ'ল